Hello guys, welcome back to my YouTube channel. মই আজি আপোনালোকক বনাই দেখাম গাহৰি কলডিলৰ লগত কেনেকৈ খাব পৰা যায়। এয়া গাহৰি মই পানী অলপ দি দিছো বইল কৰিম। এয়া দেখিছে কলডিল, মসুৰ দাইল, আলু বইল কৰিম বেলেগ কৰি। এয়া মোৰ বইল হৈ গৈছে। ইফালে কেৰাহীত মই অলপ সময় তেল গৰম কৰি পিয়াজ দি দিছো। আপুনি নিমখ হালধি দি দিব পাৰে সোৱাদ অনুসাৰ। অলপ সময় লৰাই থাকিব আৰু বইল হৈ থকা কলডিল, আলু, মসুৰ দাইল মই তেলত দি দিলোঁ। তাৰ ওপৰতে মই গাহৰিও দি দিছোঁ। অলপ সময় লৰাই থাকিম আৰু লগতে মই কি দিছোঁ জানে, খৰিচা। মই কিনি থৈছিলোঁ খৰিচা বটলটা, তাৰে অলপ খৰিচা দি দিছোঁ। এয়া মোৰ কলডিলৰ লগত গাহৰি বনাই হৈ গ'ল। আপোনালোকো বনাই চাব, খাবলৈ মোৰ কিন্তু বহুত ভাল লাগিলে। আপোনালোকো বনাই খাই চাব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাব প্লিজ।